মিয়াখিনিক তেওঁলোকৰ মানে হাতলৈ আমি এৰি দিছোঁ কাৰণ মিয়াৰ ভৱিষ্যত এতিয়া মিয়াই নিৰূপণ কৰিব। যোনে নিজকে অসমীয়া বুলি ভাবে তেওঁলোকে প্ৰথম ভাষাটো অসমীয়া লিখক। বোলে মই অসমীয়াও হয় বড়োও হয়, তেতিয়া তেওঁলোকৰ ওপৰত ডিপেণ্ড কৰিব তেওঁলোকে বড়ো লিখিবনে, ৰাভা লিখিব নে অন্য সম্প্ৰদায় লিখিব, তেওঁলোকে ডিপেণ্ড কৰিব। কিন্তু আমি বড়ো অসমীয়া, ৰাভাও অসমীয়া, কাৰ্বিও অসমীয়া, আহোমো অসমীয়া, কোচাজবংশীও অসমীয়া, কলিতাও অসমীয়া, বামুণো অসমীয়া, সোণোৱাল কছাৰীও অসমীয়া, মৰাণ মটকো অসমীয়া। গতিকে আমি সকলো অসমীয়া। গতিকে মই ভাবোঁ অসমীয়া হিচাপে মিয়াখিনিৰ ভাষা লিখাটোতো তাত ষড়যন্ত্ৰ থাকে। ভাষা লিখোঁতে ষড়যন্ত্ৰ কৰে, ইয়াৰ আগতেও ষড়যন্ত্ৰ কৰিছিল মিয়াই ভাষা লিখোঁতে। গতিকে মিয়াখিনি যিয়ে নিলিখক সেইটো মিয়াখিনিয়ে নিজে লিখিব। কিন্তু অসমীয়াখিনিয়ে সকলোৱে নিজৰ মাতৃভাষাটো যি তেওঁলোকে লিখিব, অসমীয়া লিখক, বড়ো কাৰ্বি যোনে যি লিখে লিখিব। কাৰণ বড়ো কাৰ্বিও অসমীয়াসকলৰ অন্যতম জনগোষ্ঠী, যোন জনগোষ্ঠী নহওক কিয় মিয়াখিনিক তেওঁলোকৰ মানে হাতলৈ আমি এৰি দিছোঁ কাৰণ মিয়াৰ ভৱিষ্যত এতিয়া মিয়াই নিৰূপণ কৰিব।